ভালে পুৱা 5:30 মানতে উঠিলোঁ আৰু উঠি পেকিং কৰোঁতে শব্দ হওঁতে সি সাৰ পালে মোৰ বেবী আৰু টোপনিৰ পৰা উঠাৰ যিহেতু কেপাচিটি নাই হোৱা সি আৰু দেৰিকৈ উঠে সেইবাবে এনেদৰেই আকৌ উঠি শুই টোপনি গৈ আছে মই ভাবিছোঁ আগতে নিজে ৰেডি হৈ লওঁ আৰু ৰেডি হ'বলৈ গৈ গম পালোঁ যে যোৱা বছৰ মোৰ প্ৰায় ঠিক হোৱা যি চেলোৱাৰ কামিজ সেয়া এইবাৰ চাওক কিমান ঢিলা হৈছে গতিকে মম্মীসকল মনত ৰাখিব যে এবছৰ অপেক্ষা কৰক স্বাস্থ্য আকৌ আগৰ জেগাত আহি বহিব আৰু এয়া ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ব্ৰেকফাষ্ট কৰি বৰষুণৰ দিন ওলাইছোঁ মই আম্মাৰ সৈতে আৰু লগত মোৰ বেবী হ'ল 14 মহীয়া এয়া আইতাৰ সৈতে গাড়ীত উঠিলে মুঠতে সি বহুত ফূৰ্তি পায় আহি পালোঁ দলগাঁও খাৰুপেটীৰ পৰা দলগাঁও 5 কিলোমিটাৰ মাত্ৰ আমি এতিয়া মেইন ৰোডেৰে নগৈ কপাটি শিলবৰী বুলি যি অঞ্চল আছে সেইফালে গৈ ওৰাঙত উঠিমগৈ এইফালে অকণমান আমাৰ শ্বৰ্ট হয় সেইবাবে আৰু এজ ইউজুৱেল তাৰ ফূৰ্তি বহুত গাড়ীত উঠি মই আচলতে আম্মাৰ সৈতে ওলাইছোঁ নগাঁৱলৈ বুলি আম্মাৰ কাম এটা আছে আৰু এইখিনিতে কৈ থওঁ সকলোকে যে নগাঁৱত মোৰ আচলতে সকলো আত্মীয় স্বজন তাতেই আৰু লগতে মোৰ ইনলজ বা শহুৰৰ ঘৰো তাতেই নগাঁৱত মোৰ মেটাৰ্নেল ছাইড আইতাৰ ফেমিলি আৰু হাজবেণ্ডৰ ফেমিলি কিন্তু মোৰ আজি নগাঁও যোৱাৰ একেবাৰেই কোনো পৰিকল্পনা নাছিল কিয়নো 26 তাৰিখে যি APSC প্ৰিলিমিনেৰী পৰীক্ষা তাত মই বহিম সেইবাবে আহি পালোঁ তেজপুৰ পোৱাৰ পিছত আমাৰ এইখন হোটেলতে আচলতে ষ্টপেজ থাকে সদায় চাহ একাপ খাবলৈ এতিয়াও প্ৰায় 1-1.5 ঘণ্টাৰ বাট আৰু মম্মীও ইতিমধ্যে টায়াৰ্ড বেবীও টায়াৰ্ড চাগে আৰু সোনকালে স্নেক্স অকণমান কৰি লৈ ওলাইছোঁ আকৌ আমাৰ যাত্ৰাপথত গতিকে কৈ আছিলোঁ যে নগাঁৱতে সকলো আমি মা দেউতাৰ চাকৰি সূত্ৰেহে আচলতে দৰং জিলাৰ বাসিন্দা হ'লেও এতিয়া দৰং জিলাও নিজৰ নগাঁও জিলাও নিজৰ আৰু সৰুকালৰ পৰা কিমান যে অহা যোৱাৰ স্মৃতি জড়িত এইফালে মোৰ হাজবেণ্ডে কিন্তু ফোন কৰিছে আৰু মই এভইড কৰিছোঁ যিহেতু তেখেতেও নাজানে মই গৈ আছোঁ বুলি গতিকে তেওঁলোকৰ ঘৰৰ কোনেও এক্সপেক্ট কৰি থকা নাই মই যাম বুলি সেইবাবে ছাৰপ্ৰাইজৰ নিচিনাই হ'ব নগাঁও আহি উঠিছোঁহি এয়া মাহীহঁতৰ ঘৰত য'ত আচলতে আম্মাৰ কামটো আছে আৰু এৰাতিৰ বাবে আম্মা আহিছে চাহ খাই ল'লোঁ আমি পিছত আকৌ আবেলি ওলাম এইফালে ছাগলী লৈ মোৰ বেবীৰ ব্যস্ততা দিবা মা আঙুলি চাব দি দিবা আৰু ইয়াৰ মাজত হাজবেণ্ডে আৰু 2-3 বাৰ ফোন কৰিছে মই আচলতে এভইড কৰিবলৈ বাধ্য নহ'লে গম পাই যাব আৰু মই আৰু আধা ঘণ্টা পিছতে ওলাম ভাতো খাই ল'লোঁ চাহ খোৱাৰ পিছত এতিয়া আধা ঘণ্টাৰ বাট আৰু ওলামেই ভাবিলোঁ একেবাৰে গৈয়ে ছাৰপ্ৰাইজটো দিওঁ যিহেতু কোনেও আচলতে এক্সপেক্ট কৰি থকা নাই মোক তথা বেবীক তেখেতসকলৰ ঘৰত তেওঁলোকে জানে যে মই একেবাৰে পৰীক্ষা দি মেলি পিছত যাম এয়া আহি পালোঁ হাজবেণ্ডৰ ঘৰৰ গাঁও আৰু নামি গৈ আছোঁ লগত মোৰ মাহীও আহিছে আম্মায়ো দেখা দি যাব যিহেতু মোৰ শহুৰ দেউতাৰ চকুৰ অপাৰেশ্যন হৈছে ৰিচেণ্টলি ভালেই এইজন মোৰ ব্ৰাদাৰ ইন ল সিয়ে আগতে গম পালে আৰু তেনেকৈ চাগে আন কাকো কেমেৰাত দেখুৱাব নোৱাৰিম সকলোৱে হয়তো অপ্ৰস্তুত এটা পৰিস্থিতি আৰু সকলোৱে কমফৰ্টেবলো নহয় কিন্তু এখেতক কিন্তু ভালকৈ দেখুৱাই দি আছোঁ বেবীৰ দেউতাকক মুখখন চাবলগীয়া আচৰিত হৈ স্মাইল আঁতৰিয়ে থকা নাছিলে মুখৰ পৰা প্ৰথমতে গৈ লগ কৰিলোঁ শহুৰ দেউতাক তেখেত শুই আছিলে যিহেতু চাৰ্জাৰী হোৱাৰ পিছত অলপ ৰেষ্টত থাকিব দিছে ডক্টৰে ইয়াৰ পিছত মই বিচাৰি গৈ আছোঁ মোৰ
শাহুমাক। তেখেতো ব্যস্ত আছিলে কামত আৰু তেখেতেও খুব হাঁহিলে, আচৰিত হৈছে, স্মাইল কৰিছে। মোক লগ পাই মুঠতে খুবেই সুখী আৰু আচলতে নাতিকো লগ পালে। এয়া আলহী বহিছে আমাৰ ৰুমত। ময়ো এৰাতিৰ বাবে আহিছোঁ। এয়া মোৰ দাদী শাহু। আৰু চাহ পৰ্ব সমাপন কৰি এয়া আমি অকণমান বহি কথা পাতিছোঁ। ইয়াতে মোৰ ভতিজী দুগৰাকী, বৰজনাৰ আৰু দেওৰৰ দুজনী ছোৱালী, মোৰ মাহীৰ ছোৱালী দুজনী। আৰু এয়া পিছদিনাখনৰ দৃশ্য। মোৰ বেবীৰ গৰু ছাগলীৰ সৈতে যি ব্যস্ততা সেয়া অব্যাহত। দুপৰীয়াৰ ফালে গা পা ধুই ৰেডি হৈ ল'লোঁ, খাই বৈ ল'লোঁ। আৰু বেবীক ৰেডি কৰোৱাৰ পিছত আচলতে সি টোপনি গুচি গ'ল। আমি গাড়ীৰ বাবে ৰৈ আছোঁ, আম্মাই পঠিয়াই দিব টাউনৰ পৰা। আৰু এয়া যে ড্ৰেছযোৰ দেখিছে, এয়া তাৰ বাৰ্থডে ড্ৰেছ। কিন্তু আচলতে এই ঠাণ্ডা দিনত আৰু তাৰ কাপোৰ তেনেকৈ কিনা হোৱা নাই। আজি সেইবাবে ভাবিছোঁ এইযোৰকে পিন্ধাই নিওঁ। যদিও আচলতে ট্ৰেভেলিঙৰ বাবে মই খুব উপযুক্ত বুলি ভবা নাই, কিন্তু অলপ অলপ ঠাণ্ডা আকৌ লগতে গৰমো, গতিকে খুব উইণ্টাৰ ক্লথছো পিন্ধাব নোৱাৰি, লগতে ছামাৰ ক্লথছো পিন্ধাব নোৱাৰি। এতিয়া তাৰ ছামাৰ কালেকশ্যন আকৌ গোটাব লাগিব মই। এনেদৰেই এৰাতিৰ ট্ৰেভেল সামৰিছোঁ। যদিও কষ্ট হৈছে, আনন্দও বহুত লাগিছে। আৰু পৰীক্ষা আচলতে মই ছিৰিয়াছলি লৈও থকা নাই, যিহেতু জাষ্ট বহিব লাগে, বহিম, পঢ়া হোৱা নাই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ লগ পাম, বাই বাই।